নমস্কাৰ। The simplest form of matter is পদাৰ্থৰ সৰলতম অৱস্থাটো হ'ল ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি মৌল। What is it called when a solid turns directly into a gas? কঠিন পদাৰ্থৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হোৱাক কি বোলে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ঊৰ্ধ্বপাতন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ পেৰু? পেৰু দেশৰ মুদ্ৰা কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি সোল। ৱেৰ ইজ দ্য গোলকণ্ডা ফৰ্ট চিটুৱেটেড? গোলকণ্ডা দুৰ্গ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি হায়দৰাবাদ। নেলছন মেণ্ডেলা was awarded the ভাৰত ৰত্ন in the year? নেলছন মেণ্ডেলাক কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 1990 চনত। কেনছ ফিল্ম ফেষ্টিভেল ইজ হেল্ড ইন? কান চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ফ্ৰান্স। শ্ৰী বদ্ৰীনাথ টেম্পল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? শ্ৰী বদ্ৰীনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি উত্তৰাখণ্ড। হোৱাট ইজ দ্য নেম অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ দিহাং নদী। হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য মেন্স জুনিয়ৰ হকী ৱৰ্ল্ড কাপ ইন 2025? 2025 চনত কোনখন দেশত পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ইণ্ডিয়া। হুইচ এমং দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ অফ ছাউথ ইণ্ডিয়া? নিম্নলিখিত কোনখন দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি গোদাবৰী। ইন হুইচ ইয়াৰ দ্য প্লেনিং কমিশ্যন ৱাজ ফৰ্মড? পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি 1950 চনত। ইণ্টাৰনেশ্যনেল লেবাৰ ডে ইজ চেলিব্ৰেটেড অন? আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি 1 মে'। কাৰাকাছ ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? কাৰাকাছ কোন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ভেনেজুৱেলা। অন হুইচ ডেট ইজ স্পৰ্টছ ডে ইন আছাম চেলিব্ৰেটেড? কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি 17 অক্টোবৰ তাৰিখে। তানচেন এ গ্ৰেট মিউজিচিয়ান ৱাজ ইন দ্য কোৰ্ট অফ? তানচেন নামৰ বিখ্যাত সংগীতজ্ঞজন কোনজন ৰজাৰ দৰবাৰত আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ আকবৰ। ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম হুইচ গ্লেচিয়াৰ? ব্ৰহ্মপুত্ৰৰ উৎপত্তি কোনটো হিমবাহৰ পৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি এংচি গ্লেচিয়াৰ। হু ৱাজ দ্য ইনভেণ্টৰ অফ ইলেক্ট্ৰিচিটি? বিদ্যুতৰ আৱিষ্কাৰক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি বেঞ্জামিন ফ্ৰেংকলিন। হাউ মেনি পিপল হেজ বিন এৱাৰ্ডেড উইথ দ্য ভাৰত ৰত্ন এৱাৰ্ড 2024? কিমানজন লোকক ভাৰত ৰত্ন বঁটা 2024 সন্মানিত কৰা হৈছে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 5 জন। নেম দ্য লাৰ্জেষ্ট মেন মেড কেনেল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট খালটো হ'ল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ সুৱেজ কেনেল। হুইচ আহোম কিং শিফটেড হিজ কেপিটেল টু বকতা নিয়াৰ দিহিং?
কোনজন আহোম ৰজাই তেওঁৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকতালৈ স্থানান্তৰ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি চুহুংমুং। দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কল্ড ইন তিব্বত, ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ইয়াৰলুং চাংপো। হু ইজ নন এজ দ্য শেৱালি কবি, শেৱালি কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ৰজনীকান্ত বৰকাকতি। দ্য ফাৰ্ষ্ট টকি ফিল্ম অফ ইণ্ডিয়া ইজ, ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি আলমাৰা। হু ডিস্কভাৰ্ড ইলেক্ট্ৰন এট ফাৰ্ষ্ট, ইলেক্ট্ৰন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি জে থমছন। হুইচ প্লেচ ডাজ দ্য ৰিভাৰ দিহাং নন এজ ব্ৰহ্মপুত্ৰ, দিহাং নদীক কোনখন ঠাইত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি শদিয়া। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট চুৰাট ছেছন ইন 1907, 1907 চনত চুৰাটত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰাসবিহাৰী ঘোষ। দ্য নাগাৰ্জুন সাগৰ প্ৰজেক্ট ইজ কনষ্ট্ৰাক্টেড অন হুইচ ৰিভাৰ, নাগাৰ্জুন সাগৰ প্ৰকল্প কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ কৃষ্ণা। হোৱাট ইজ দ্য ৰিজন ফৰ দ্য য়েল্ল' কালাৰ অফ কাউজ মিল্ক, গাইৰ গাখীৰৰ হালধীয়া ৰং কিহৰ কাৰণত হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি কেৰটিন। হুইচ অফ দ্য ফলোয়িং ৰিভাৰ জইনছ উইথ দিহাং ৰিভাৰ টু ফৰ্ম ব্ৰহ্মপুত্ৰ নিয়াৰ দ্য চিটি অফ ছাদিয়া, নিম্নলিখিত কোনখন নদী দিহাং নদীৰ সৈতে মিলি শদিয়া চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ গঠন কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি দিবাং এণ্ড লোহিত। দ্য ব্ৰাঞ্চ অফ ছায়েন্স হুইচ ষ্টাডিজ হিউমেন স্কিন ইজ, বিজ্ঞানৰ কোনটো শাখাই মানুহৰ ছালৰ অধ্যয়ন কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ডাৰ্মাটলজি। জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? অপশ্যন এ টাইগাৰ, অপশ্যন বি স্নেক, অপশ্যন চি মাংকি, অপশ্যন ডি এলিফেণ্ট। প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্টযোগে জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।